ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ আমাৰ ডিজিটেল স্কুল অসমলৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিব লৈছোঁ সমাজ বিজ্ঞানৰ অন্য এটা ভিডিঅ'। প্ৰথম প্ৰশ্নটো হৈছে যে বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মনে কিমান খ্ৰীষ্টাব্দত? 350 খ্ৰীষ্টপূৰ্বাব্দত। বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিলে 350 খ্ৰীষ্টপূৰ্বাব্দত। তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছোঁ যে সাতবাহন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিলে? সাতবাহন বংশৰ প্ৰতিষ্ঠা কৰিছিলে হিমুক। কোনে কৈছিলে? হিমুকে খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত হিমুকে সাতবাহন বংশৰ প্ৰতিষ্ঠা কৰিছিল। তো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে অসমৰ বৰ্তমান মুঠ ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা কিমান? এই প্ৰশ্নটো মই আপোনালোকলৈ এৰি দিলোঁ। আপোনালোকে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব। ইয়াৰ পিছৰ প্ৰশ্নতে যে জলমণ্ডলৰ যিকোনো এটা উৎস লিখা, মানে পানী ক'ৰ পৰা পাওঁ? পানী আমি যিকোনো পৰা পাওঁ, সাগৰ পাওঁ, পুখুৰী পাওঁ, মহাসাগৰ পাওঁ, সকলোৰ পৰা পাওঁ। যে পিছৰ প্ৰশ্ন হৈছে যে পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগ কিমান চনত গঠন কৰা হৈছিল? যে কওকচোন। 1950 চন। 1950 চনৰ পৰিকল্পনা আয়োগ আৰু 1951 চনৰ পৰা প্ৰথম বাৰ্ষিক পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। 1950 চনত পৰিকল্পনা আয়োগ। আৰু এইখিনিতে কেইটামান প্ৰশ্ন হয় যে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল? নীতি আয়োগ গঠন কৰা হৈছিল 2015 চনত, মানে 2015। তো এই নীতি আয়োগৰ চেয়াৰপাৰ্চন কোন আছিলে? নীতি আয়োগৰ চেয়াৰপাৰ্চন হৈছিলে যে আমাৰ প্ৰেচিডেণ্টজন হৈছে যে চেয়াৰপাৰ্চনজন হৈছে আমাৰ কি হ'ল PM-জন, মানে প্ৰধানমন্ত্ৰী হৈছে আমাৰ ইয়াৰ অধ্যক্ষ। প্ৰেচিডেণ্টজন মানে PM, আমাৰ ইয়াৰ সভাপতিজন বা অধ্যক্ষজন হ'ল PM। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে যে আহি যায় দেই, চিটেটত এনেকুৱা কুৱেশ্যন বহুত আহে যে পৃথিৱীৰ কেন্দ্ৰৰ পৰা সিপিঠিলে গভীৰতা কিমান? যে ক'ৰ পৰা একদম পিঠিলে যিটো আগৰ সন্মুখৰ ভাগলৈ যে গভীৰতা কিমান? এই গভীৰতাটো কিমান হয়? যে 6378 কিলোমিটাৰ, 6378 কিলোমিটাৰ। আমি মিক্স কণ্টেণ্ট আকৌ এবাৰ পঢ়িছোঁ। গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিলে? গুপ্ত বংশ প্ৰতিষ্ঠা কৰিছিলে শ্ৰীগুপ্ত আৰু মগধত প্ৰতিষ্ঠা কৰিছিলে। গুপ্ত বংশ শ্ৰীগুপ্তই প্ৰতিষ্ঠা কৰিছিলে মগধত। বৃহৎ সংহিতা পুথিৰ কোনে ৰচনা কৰিছিলে? যে বৰাহমিহিৰে। বৃহৎ সংহিতা পুথি ৰচনা কৰিছিলে বৰাহমিহিৰে। একদম মনত ৰাখিবলগীয়া প্ৰশ্ন আহিয়ে থাকে, আৰু পৰীক্ষাত যদি আপোনালোকে দিয়ে তেতিয়াহ'লে ইয়াৰ ভিতৰতে প্ৰশ্ন আহিব। মেক্সিমাম প্ৰশ্ন এনেকুৱাই আহিব। বোলো অকণমান সহায়ক কিতাপ পঢ়িব তোমালোকে। প্ৰাচীন কালত পল্লৱসকলৰ ৰাজধানী কি আছিলে? যে পল্লৱসকল ৰাজত্ব কৰিছিলে দক্ষিণ ভাৰতত, চাউথ ইণ্ডিয়াত কৰিছিলে, আৰু তেখেতসকলৰ ৰাজধানী আছিলে কাঞ্চীপুৰম। কি আছিলে? কাঞ্চীপুৰম। আৰু সেই পল্লৱসকলে মানে তামিল মানুহখিনি মানে মূল মানুহ বুলি কোৱা হয়। তামিল বংশধৰ হয়। কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিলে? কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা হ'ল কনিষ্ক হ'ল কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা বুলি ধৰাহে হয় দেই কথাটো। আমি অসমৰ কিছু কথাই কৈছোঁ যে কানাই বৰশী বোৱা শিলালিপি কোন ঠাইত অৱস্থিত? কানাই বৰশী বোৱা শিলালিপি উত্তৰ গুৱাহাটীত অৱস্থিত। কানাই বৰশী বোৱা শিলালিপিৰ উত্তৰ গুৱাহাটীত উদ্ধাৰ কৰা হৈছিলে। অনুগ্ৰহ কৰি আমাৰ ডিজিটেল স্কুল অসম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট কৰিব, আৰু আপোনালোকে কমেণ্ট কৰিব যে আমাৰ ভিডিঅ'বোৰ কেনেকুৱা পাইছে। আৰু আপোনালোকে যদি কমেণ্ট কৰে তেতিয়াহ'লে আমি অকণমান ভিডিঅ'খিনি নতুনত্ব আনিবৰ কাৰণে প্ৰয়াস কৰিম। আপোনালোকৰ কমেণ্টখিনিৰ কাৰণে আমি আশা কৰিলোঁ। চীনা পৰিব্ৰাজক ফাহিয়ান কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল?
চীনা পৰিব্ৰাজক ফাহিয়ান কাৰ ৰাজত্ব কালত ভাৰতলৈ, অকণমান প্ৰিণ্টিঙত কেতিয়াবা বেংগলী ৰও আহি গৈছে, অকণমান চেঞ্জ এটা আহিছে আৰু। তো এইটো উত্তৰটো হৈছে দ্বিতীয় চন্দ্ৰগুপ্ত। দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত চীনা পৰিব্ৰাজক ফাহিয়ান অসমলৈ আহিছিলে বা ভাৰতলৈ আহিছিল দেই। তো এতিয়া কথাটো হ'ল যে ভাৰতৰ যিটো ৰেল নেটৱৰ্ক আছে, ভাৰতৰ ৰেল নেটৱৰ্কটো কিমান, ৱৰ্ল্ডৰ কিমান? ৱৰ্ল্ডৰ হৈছে 4th লাৰ্জেষ্ট ৰেল নেটৱৰ্ক হয়, চতুৰ্থ বৃহত্তম। পৃথিৱীৰ মুঠ দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান? পৃথিৱীৰ মুঠ দ্ৰাঘিমা ৰেখাৰ সংখ্যা কিমান? পৃথিৱীৰ মুঠ দ্ৰাঘিমা ৰেখাৰ সংখ্যা হৈছে 360ডাল, 360। ভূমিকম্পটো জোখা যন্ত্ৰৰ নাম কি? ভূমিকম্প জোখা যন্ত্ৰৰ নাম ছিস্মোগ্ৰাফ। ছিস্মোগ্ৰাফ হৈছে ভূমিকম্প জোখা যন্ত্ৰ। এইকেইটা মনত ৰাখিব লাগিব। জাতকবোৰ হৈছে কবিতা। এই প্ৰশ্নটো মই অকণ আপোনালোকলৈ এৰি দিছোঁ, আপোনালোকে কমেণ্ট বক্সত জনাবচোন ইয়াৰ ওপৰত অকণমান। তো ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যে ভাস্কৰ বৰ্মন কোন আছিলে? ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা হৈছে ভাস্কৰ বৰ্মন। ৰাজতৰংগিনী গ্ৰন্থৰ ৰচয়িতা কোন? ৰাজতৰংগিনী পৰীক্ষাত প্ৰায়ে আহি থাকে, সাম্ভাব্য কুৱেশ্যন বুলিও নহয়, কমন কুৱেশ্যন বুলিও ধৰা হয়। ৰাজতৰংগিনী ৰচকন কলহন। কলহন হৈছে যে ৰাজতৰংগিনী গ্ৰন্থৰ লেখক হ'ল। তো ইয়াৰ পিছত এটা প্ৰশ্ন হয়, দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজত দূৰত্ব কিমান? যে আমি কিছুমান ৰেখা ধৰি লওঁ পৃথিৱীৰ পূব পশ্চিম বা উত্তৰ দক্ষিণকে, অক্ষৰ দূৰত্ব হৈছে 111 কিলোমিটাৰ। 111 কিলোমিটাৰ হৈছে দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ দূৰত্ব। তো মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান হয়? মাউণ্ট এভাৰেষ্টৰ উচ্চতা কমন কুৱেশ্যন 8,848 মিটাৰ দেই। 8,848 মিটাৰ হৈছে মাউণ্ট এভাৰেষ্টৰ উচ্চতা।